হেল্ল' এভৰিৱান, কি খবৰ? মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। এয়া গণেশ পূজাৰ কাৰণে ঘৰ-চৰ চফা কৰি লৈছোঁ, ঘৰ-চৰ মোহাৰি মেলি লৈছোঁ চাকি জ্বলাবৰ কাৰণে। পূৰা ধুমাধুম ঘৰ গোটেইটো চফা-তফা কৰি মেলি আজৰি হৈ লৈছোঁ। আৰু এতিয়া চফা হৈ মেলি গা-চা ধুই মেলি এয়া চাকি জ্বলাবলৈ গ'লোঁ গণেশ পূজাৰ। আৰু তাত মানে ভকতসকলে আহি লৈ নাম প্ৰসংগ কৰিছেহি। এয়া আমি চাকি জ্বলাওঁ বুলি লৈছোঁ। এয়া চাকি জ্বলাই মেলি লৈছোঁ সকলোৱে ভকতকেইজনৰ আগত। আৰু গণেশ পূজাৰ আমাৰ ওচৰতে পাতিছিল, দোকানৰ ওচৰতে। চবে চাকি-তাকি জ্বলাই মেলি এয়া আশীৰ্বাদ সেৱা কৰিছে, চবে আশীৰ্বাদ দিছে ভকতসকলে। চবে দোকানীখিনিয়ে আৰু ওচৰৰ যিমান মানুহখিনি আছিলোঁ আমি চবেই হেৰি কৰিছোঁ। আৰু এয়া নাম প্ৰসংগ কৰিবলৈ লৈছে, এয়া নাম লৈছে ভকতসকলে। ইমান ভাল লাগিছে গণেশ পূজা পতাৰ কাৰণে ইয়াত। আৰু সকলোৱে নাম প্ৰসংগ কৰিছে, শুনি ভাল লাগিছে। সকলোৱে বহিছে মেলিছে, শুনিছে, দৰ্শন কৰিছে। আৰু তো আপোনালোককো দেখুৱাওঁ বুলি ভিডিঅ' কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। নাম প্ৰসংগ কৰি মেলি শেষ হোৱাৰ পাছত মাহ প্ৰসাদ, পায়স, খিচিৰি সকলো দিছিল। সেইবিলাক খাই বৈ আজৰি হৈ নাম প্ৰসংগ কৰি আছে। আৰু এয়া পিছদিনাৰ দৃশ্য। বাবাক গণপতি বাপ্পাক উঠাবগৈ কাৰণে আমি সকলোৱে যা-যোগাৰ কৰিছোঁ। সকলোৱে চাকি ধূপ জ্বলাই লৈছে, সেৱা সৎকাৰ কৰি লৈছে। আৰু সকলোৱে ধুনীয়াকৈ ফূৰ্তি কৰি মেলি আমি নাচি মেলি চবে একদম গণপতি বাপ্পাক বিসৰ্জন কৰিবৰ কাৰণে গৈছে। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব আৰু শুধৰাই দিব। যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিছোঁ। আৰু সকলোৱে ফূৰ্তি কৰিছে, যিহেতু বাপ্পাক বিদায় দিব লৈছে। ভাল সুখেৰে চবেই সুখী মনে বিদায় দিব লৈছে। ফূৰ্তি কৰিছে চবেই, পূৰা চিঞৰিছে, চবে নাচিছে মেলিছে। ভাল লাগিছে ফাৰ্ষ্ট গৈ পাইছোঁ এবাৰ গণপতি বাপ্পাক বিসৰ্জন কৰিবৰ কাৰণে। সকলোৱে ওচৰ আমি ভালেখিনি গৈছিলোঁ চেঁচা নৈত উটুৱাবৰ কাৰণে। সকলোৰে যাতে মনৰ আশা পূৰ হয় বুলি ভিডিঅ'টো অলপ দেৰিকৈ দিয়া হৈছে। তো ভাল পালে আপোনালোকে লাইক কৰিব। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হৈছে, তো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব ভিডিঅ'টো। আৰু লাষ্টত এয়া নৈৰ কাষত চেঁচাৰ মুখত নিবৰ কাৰণে নমোৱা হৈছে বাবাক। বাপ্পাক সকলোৱে নাচিছে মেলিছে, ফূৰ্তি কৰিছে। ৰখিব নোৱাৰি মানুহবোৰ ইয়াত চবেই নাচি গৈছে। একেবাৰে গান লগাই থৈ দি আছে গণপতি বাপ্পা মৰিয়া বুলি। তো এয়া নি মেলি আমি বিসৰ্জন কৰিব লৈছোঁ। এয়া সকলোৱে সেই ধূপ চাকি জ্বলাই কেনে পানীত উটুৱাই দিছে। আৰু এয়া দেখিছেনে, সকলোৱে চিঞৰিছে পূৰা গণপতি বাপ্পা মৰিয়া মৰিয়াকৈ। তো
তো ফাৰ্ষ্ট টাইম গৈছোঁ, ভাল লাগিলে। আৰু এই টোপোলাটো দেখিছেনে, এইটো মানে অকণমান আগত উটুৱাই দিছিলে, প্ৰথম উটুৱাই মেলি দিছিলে, পিছত গণপতি বাপ্পাক উটুৱাবৰ কাৰণে টোপোলাটো আগবঢ়াই দিছিলে। টোপোলাটো বহুতখিনি আগত গুচি গ'ল, কিন্তু পানীৰ সোঁতত আকৌ ওচৰলৈ আহিলে। ওচৰত আহি মেলি বাপ্পাক যেতিয়া তললৈ বিদায় দিয়া হ'ল, পানীত নিয়া হ'ল, তেতিয়া মানে টোপোলাটো আকৌ বাপ্পাৰ লগতে গৈছে। তো ভাল লাগিলে দেখি, যেন মনৰ আশা সকলোৱে পূৰ হওক বুলি আশা কৰিছোঁ। আৰু এয়া সকলোৱে শান্তি পানী ছিটিয়াই পানীখিনিকে ছিটিয়াই মেলি এয়া ফূৰ্তি কৰি মেলি লৈছে। আপোনালোকে দুখ দাই নধৰিব আৰু, ভিডিঅ'টো দীঘলীয়া হৈছে। শেষত আৰু কি ক'ম, লাষ্ট মোৰ ফটোকেইকপিমান মাৰিলোঁ, সকলোৱে গ্ৰুপকে মাৰি মেলি আপোনালোককো দেখুৱাইছোঁ। তো ভাল পালে লাইক কৰিব। আৰু মোৰ আজিৰ ব্লগটো ইমানতে সামৰণি পাৰিছোঁ। তো বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আশা কৰিছোঁ যে আপোনালোকক লগ পোৱা হেঁপাহে। তো ধন্যবাদ। Oh, oh.